হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভালেই, মোৰো ভালেই। আমি গৈ আছোঁ এফালে ফুৰিবলৈ। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, ক'লৈ গৈছোঁ কি কৰিছোঁ আপোনালোক সকলোকে দেখুৱাম। এইফালে আমাৰ এতিয়া মোৰ লগৰকেইজনী আহি গ'ল। আমাৰ পেহীদেউ চিনি পায় নহয়। এতিয়া আমি আহি পাই গ'লোহি বালিজানৰ তিনিআলি। মানে ভালকৈ মই ঠিক চিনি নাপাওঁ জেগাবোৰ। এই লগৰ কেইজনী ৰখি আছে, সিহঁতৰ ঘৰৰ মানে ওচৰ তিনিআলি আৰু এইটো সেইডোখৰতে আমি গোটেইখিনি ৰখি আছোঁ এতিয়া, কাৰণ লগৰ দুজনীমান গৈছে দোকানলৈ বুলি। আৰু এতিয়া আহিছোঁ পাহাৰলৈ যাবলৈ বুলি। পথাৰেদি যাব লাগিব হেনো। এয়া মোনাত গোটেই বস্তু ভৰাই লৈছে, একদম ধাননিৰ মাজে মাজে নি আছে। আৰু ক'লৈ গৈছোঁ মই নাজানো ঠিক দেই। এতিয়া আমি আহি বালিজান পালোহি। তাৰপাছত এতিয়া সিহঁতি ক'লে নিছে নাজানো আৰু দেই। পকা ধানৰ মাজে মাজে একদম নি আছে কেনি নিছে নাজানো। য'তে নিছে ত'তে যাম আৰু দেই। আপোনালোককো দেখুৱাই যাম আৰু এইখিনি এই সোণালী পথাৰত ঘূৰি ফুৰোঁতে কি মনত পৰিছেনে? পকা ধানৰ মাজে মাজে সৰু সৰু আলি বুলি যে এটা গান আছিলে, ঠিক সেইটোলৈ মনত পৰি গৈছে। আৰু এতিয়া আমি গৈ আছোঁ কিমান দূৰ নাজানো। এয়া পিকনিক খাবলৈ আহিছোঁ যেতিয়া অলপ কষ্টটো কৰিবই লাগিব নহয়। সেইকাৰণে এতিয়া ময়ো লাষ্টত মোনাটো ধৰিব পালোঁগৈ। এতিয়া সেইকাৰণে গৈ আছোঁ এনেকৈ। আৰু অকণমান ভালেই লাগিছে বাৰু জেগাবোৰ দেখি, কাৰণ তেনেকৈ ঠিক আমাৰ এইফালে এনেকুৱা জেগা দেখিবলৈ নাপাওঁ। পাহাৰখনটো বহুত আঁতৰত মানে দেখোঁ, আৰু সেইকাৰণে এনেকুৱা জেগালৈ আহিলে ভালেই লাগে অকণমান, আৰু কি ক'ম। মই কষ্ট কৰি গৈ আছোঁ ন, এইফালে পাছফালৰ পৰা লগৰজনীয়ে ভিডিঅ' কৰি থৈছিলে, সেইকাৰণে ভিডিঅ'টো উল্টা উভটা হৈছে। আৰু আপোনালোকে চাব অলপ কষ্ট কৰি, তথাপিও ইমান কষ্টকৈ বনাইছে ভিডিঅ'টো লগৰজনীয়ে। এয়া গোটেইখিনি লাইন পাতি গৈ আছোঁ শাৰী শাৰীকৈ, আৰু গৈ আছোঁ নাপাওঁ লাগিছে আৰু দেই। এতিয়া আমি অলমষ্ট আহি পাই গৈছোঁহি, আৰু অলপ দূৰ আছে। এয়া অলপ বাহনি দেখিছোঁ, তো আহি পাইছোঁ লাগিছে। আৰু অলপ দূৰ আছে, আমি গৈ পামগৈ। আপোনালোককো দেখুৱাম ভালকৈ, সম্পূৰ্ণকৈ ভিডিঅ'টো চাই যাব। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব দেই। আৰু এতিয়া হেনো এই নদীখন পাৰ হৈ যাব লাগিব দেই আমি। সেইকাৰণে এতিয়া মই ভাবিছোঁ কেনেকৈ পাৰ হৈ যাওঁ দেই। গৈ আছে আমি থাকি গৈছোঁ। পাৰিম বে, মোক এৰি থৈ নাযাবি তহঁতি। মোক লৈ যা। ফাইনেলি মই নদীখনটো পাৰ হৈ গ'লোঁ। এতিয়া ওপৰত উঠিবলৈ অলপ দিগদাৰ হৈছে, কাৰণ চেণ্ডেলত মানে জোতাযোৰত পানী সোমাই গ'ল, আৰু সেইকাৰণে খোজকাঢ়িবলৈ দিগদাৰ হৈছিলে। আৰু লগৰজনীয়ে মোক টানি নিছে। আৰু এতিয়া এয়া ইমান হাবি বননিৰ মাজে মাজে আমি গৈ আছোঁ। মোক চিধাই গৈ এটা কাঁইটে মানে হাত লাগি কাঁইটে ফুটিছে মোক আজি ফাৰ্ষ্ট টাইমত। কি যে দুখ, মোৰ বেদনা। আহিবলৈও মনটো আছিলে, এতিয়া আহিলোঁ লগৰ লগত আহিলে এনেও ফূৰ্তি লাগে। আৰু মই ভবা নাছিলোঁ যে মোক ঘৰত যাবলৈ দিব বুলি, মানে আহিবলৈ দিব বুলি, কাৰণ মায়ে ক'ৰবালৈ যাওঁ বুলি ক'লে নালাগে যাবলৈ তেনেকৈ বুলিয়ে কৈ থৈ দিয়ে। কিন্তু আজি একো নক'লে, যা বুলি কৈ পিনে থৈ দিলে। মই বহুত হেপী, সেইকাৰণে মই লগালগ ওলাই কৰি আহিছোঁ। আৰু টেঙা চেঙা লৈ আহিছিলোঁ সিহঁতলৈ বুলি খাবলৈ। এতিয়া সেয়াকৈ চব কি কৰোঁ চাই লওঁ আৰু দেই। Wow. Moi. এতিয়া দেখিছেনে গোটেইখিনি লাইন লাগিলে, পুৰা 10জনী আহিছোঁ, গোটেইকেইজনী লাইন লাগি পিনে উঠি আছে। ক'লৈ নিছে কি কৰিছে সিহঁতে জানিব, মানে লগৰজনী যিকেইজনী মানে ঘৰ ইয়াত আছে সিহঁতে চিনি পায় ভালকৈ। সিহঁতৰ পাছে আমি গৈ আছোঁ। পাছে বুলি ক'বলৈ কি, মই চবতছে পাছত গৈ আছোঁ। দেখিছেনে সিহঁতে চব গুচি গ'ল।
আৰু এয়া আহি পিনে পালোহি ওপৰত। এইফালে কোন কোন আহিছে জনাইছোঁ। এইফালে মই, এজনী, নৱপ্ৰিয়া, নয়না, পূজা, ভিতালী, পূজা, এইফালে ৰিম্পী, এইফালে মৌচুমী, মিতালী, আমাৰ চবেই চিনি পায় আৰু আপোনালোকসকলে, আৰু চচি আছে, বিথিকা আছিলে। আমি আহি পাই গ'লোহি আমাৰ ডেষ্টিনেশ্যন। মানে আমি একেবাৰে পাহাৰৰ ওপৰলৈ নাযাওঁ, কাৰণ যাব পৰা শক্তি নাথাকেগৈ আৰু ঘূৰি আহি পিনে ঘৰলৈ যাব নোৱাৰিম, নহ'লে পাহাৰলৈ গ'লেগৈ। সেইকাৰণে এতিয়া আমি তলতে খাম। মানে কি কৰিম আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই যাব দেই। মানে এতিয়া আমি খৰি আনিব লাগিব নহয়, মানে জুই জ্বলাবৰ কাৰণে খৰি লাগিব নহয়, সেইকাৰণে খৰিটো বিচাৰি যাওঁ। এইখিনি আগত গৈ আছে, আমি এতিয়া পাছে পাছে যাম। দুজনী ৰখি আছোঁ, ভাগৰ লগাই দিলে আৰু ইমান দূৰ আহিছোঁ। ফাৰ্ষ্ট টাইম এনেকৈ কষ্ট কৰিবলগীয়া হৈছে। একেবাৰে পাহাৰৰ ওপৰলৈ নাযাওঁ, মই সেইটো শক্তি নাই মোৰ দেই। বাৰু আপোনালোকে ভিডিঅ'টো চাই যাব। নাযাওঁ, আপোনালোকে কথা কওক, মই নাযাওঁ। বাই বাই। অকণমান খাই দিছোঁ আপোনালোকক। এয়া আমাৰ এতিয়া খৰি টানি আছে দেই পুৰা ৰাইজসকলে। এইয়া এতিয়া আমাৰ পেহী পুৰা খং উঠি গৈছে খৰি টানিবলৈ পাই। ভিতালী ইফালে পুৰা ৰাইজসকলে খৰি টানিবলৈ লাগি গৈছে। অকণমান চুক এটাত সোমোৱাই লৈ গ'ল আৰু পুৰা খৰি টনুৱাই আছেগৈ। সিহঁতক দেখিছেনে বাৰু? মই সেইবোৰ পৰা বাচিলোঁ। মইতো পৰা হ'লে চব যে সিহঁতক ঘৰৰ পৰাই লৈ যাওঁ বুলি। মানে মই আইডিয়া দিওঁতে কৈছিলোঁ যে ফুচকা আৰু মেগীহে, সেইকাৰণে ভাবিছিলোঁ ঘৰতে বনাই লৈ যাম মানে। তাৰপিছত তাত গৈ অকল খামগৈ, কিন্তু সিহঁতি ক'লে যে তাতে বোলে খৰি চৰি চব পামেই, সেইকাৰণে তাতে বনাই খাম বুলি। তেতিয়াহ'লে আপত্তিনো ক'ত? যদি বনাই দিয়ে আৰু খাবলৈ আপত্তি নাই মোৰ, সেইকাৰণে সিহঁতক ক'লোঁ ঠিক আছে তেতিয়াহ'লে। সেইকাৰণে বুলি এতিয়া ওলাই আহিলোঁ আৰু ইয়াৰ খৰি টনুৱাই আছে চবকে। মই আৰু ভিডিঅ' কৰোঁতে এনেকৈয়ে ফাকে ফাকে ওলাই গুচি আহিছোঁ। এয়া এতিয়া আমাৰ খৰি চৰি কাটি হৈ গ'ল, মানে টানি টুনি। আৰু এতিয়া আমাৰ এয়া ভৈয়ামৰ নাগিনীকেইজনী দেই, মানে মোৰ লগৰ কেইজনী ইয়াত খৰি আনি আছে। আৰু কি ক'ম, বেচেৰীকেইজনী বহুত দুখ। মোৰতো আগতে এনেকুৱা এক্সপিৰিয়েঞ্চ নাই বাৰু, এইবাৰে প্ৰথম টাইম পাইছোঁ দেই। আৰু এইফালে আমাৰ ৰিম্পী বাইদেউ গৈছে দেই, খৰি যেনিবা লোকে টনাৰ ওপৰত টানিবলৈ গৈছে। কাম চোৰ মানুহ যে, সেইকাৰণে। এতিয়া খৰি চৰি আনি হ'ল, কিন্তু তাৰপিছতে গোটেইগালে লগ খাই আলোচনা কৰি আছে যে এতিয়া ক'ত খোৱা যায়, মানে ইয়াতে খাই নে নদীৰ কাষত। এতিয়া আমি ৰাইজ নদীৰ মাজত আপোনালোকক দেখুৱাম দেই। এইফালে আমাৰ পেহীদেউ পাছে পাছে আমাক চিঞৰি চিঞৰি আহি আছে। পোহৰটো বেছিয়ে পৰিছে, আপোনালোকক দেখুৱাম দেই। এতিয়া মোক চাবলৈ বাদ দিয়ক আৰু আপোনালোকে ভিউটো চাওক, কিমান ধুনীয়া ভিউ। এয়া নদী, বোলে আমাৰ পেহী। এইফালে আমাৰ মিতালীয়ে ৰিলচ বনাবৰ কাৰণে গান বিচাৰি ফুৰিছে। নদীতে দেখিছেনে জঁপিয়াই জঁপিয়াই। আৰু নদীখন যেতিয়া দেখিছোঁ আৰু তাৰ তলত নামি আছোঁ, মানে নদীতে নামি আছোঁ, তেতিয়া পানীখিনি দেখিতো মই ৰখিব নোৱাৰোঁ। সেইকাৰণে গ'লোৱেই নহয় আগবাঢ়ি। আৰু ফটো চটোটো মাৰিবই লাগিব ন। ইমান ধুনীয়া, মানে এনেকুৱা জেগাত থাকি সঁচাই মানে কেতিয়াবা ভালেই লাগে। যেতিয়া কেতিয়াবা মনটো বেয়া লাগি থাকিলেও এনেকুৱা জেগাত ভাল লাগে ন থাকি। কিবা এটা অকলশৰে থাকিও কেতিয়াবা ভাল লাগে। আৰু এইফালে ওপৰত লগৰখিনিয়ে কাম কৰি আছে, ফটো মাৰিছে, যি মন গৈছে যোনে যি কৰিছে আৰু দেই। আৰু এইফালে নদীৰ পানী যিহেতু অকণমান খেলিও ল'ম আৰু ন, কিনো কম, বেয়া চেয়া নাপাব দেই। এইফালে এতিয়া ওপৰলৈ উঠি আহিলোঁ। তাৰপাছত ঘৰৰ পৰা মই ৰবাব টেঙা 2টা লৈ গৈছিলোঁ লগৰখিনিৰ লগত খাবলৈ। যিহেতু লগত খালে সোৱাদটো বেছি হয়, লাগিলে কমেই পৰক, অকণমান পৰিলেও। এয়া এতিয়া ৰবাব টেঙা গুচাই আছে মিতালী, মৌচুমী আৰু বিথিকা। সিহঁতে কাম কৰিছে বাৰু দেই। আৰু চচিয়ে আৰু ৰিম্পীয়ে কাম কৰিছে। বাকীখিনিয়ে কাম কৰিছোঁ, তথাপিও অলপ কমকৈ কৰিছোঁ আৰু দেই। এইফালে আলু পিটিকা বনাই আছে ফুচকাৰ লগত খাবলৈ বুলি। আৰু আনফালে এয়া আমাৰ চেফ দেই, ৰাজখোৱানী, মানে ৰিম্পী। ফুচকা তাই হেনো দি চাইছে এটা, কাৰণ তেল গৰম হৈছে নে নাই হোৱা তাই গমেই পোৱা নাই। সেইকাৰণে এটা দি টেষ্ট কৰি চালেহে তাই বনালে। অৱস্থা চাওক, মানুহজনীতকৈ বেয়া থেথেয়া।
ৰাইচ ফুচকা আনিছে ইমানখিনি আৰু কিনো বাকেটটো এই বাকেট বুলি কয় কি যে হ'ব এতিয়া মাটিতে থওঁ নেকি এতিয়া এইফালে আমাৰ ফুচকা বনাইছে ৰিম্পিয়ে যে ইমান কাম কৰে মই আজিয়ে গম পাইছোঁ দেই তাই যে এনেকুৱা কামো কৰিব পাৰে বাৰু পাৰিছে আমাৰ কাৰণে ভাল যিহেতু মই কাম কৰিবলৈ পোৱা নাই আৰু সেইকাৰণে ভালেই হৈছে আৰু এইফালে ৰবাব টেঙা এতিয়া ধুনীয়াকৈ গুচাই কৰি হৈ গ'ল এতিয়া পূৰা ৰেড চিলি দিছে দেখিছে পূৰা ৰঙা কৰি খাম বুলি ভাবিছে নেকি সিহঁতি দেই গোটেই তিনিজনীয়ে মিলি যেনেকৈ সানিছে আৰু এতিয়া এয়া চচি আৰু মই এইফালে লাইন পাতি বহি লৈছোঁ দুইজনীয়ে ৰবাব টেঙা খাবলৈ বুলি এতিয়া ৰবাব টেঙাটো খাই লওঁ দেই ৰবাব টেঙাটো খালোঁ তাৰপিছতে ফুচকা বনাই হৈ গ'ল আৰু অকণমান দেৰি বহি কৰি লেকচা দি ফুচকা চুচকা চব খোৱাৰ পিছত টেঙা পানী বনালোঁ পানী আনিবৰ কাৰণে আকৌ দুজনীক ঘৰলৈ পঠিয়াবলগীয়া হ'ল সিহঁতে পানী চানী আনিলে তাৰপিছত টেঙা পানী বনালে আলু চালু এনেকৈ কৰি তাৰপিছত এতিয়া গোটেইখিনি এনেদৰে আমি কলপাততে থৈ লৈছোঁ কাৰণ থ'বলৈ আমাৰ ওচৰত একো বাচন বৰ্তন নাই আমি নিয়া নাই কাৰণ আমাৰ নিবলৈ দিগদাৰ হ'ব ন সেইকাৰণে এতিয়া আমাৰ চচিয়ে এইবোৰ ভগাই দিছে মেগীখিনি কাৰণ নহ'লে কাবালে কম সৰহকৈ পৰিলেতো কাজিয়া হ'ব ন এইফালে মিতালী আমাৰ বহি আছে পূৰা এলাই পেলাই এইফালে সকলোবোৰ কোনোবাই মোবাইলত ফটো মাৰিছে ভিডিঅ' কৰিছে কাৰণ ষ্টৰি আৰু ষ্টেটাছটো মেইন ন সেই গতিকে আৰু মেগী সমানে ভাগ কৰা হৈছে এয়া আমাৰ চপষ্টিক লৈ আছে দেই ৰাইজে কি ক'ম এতিয়া আমি খাবলৈ বুলি গোটেইখিনি বহি লৈছোঁ সমানে ভাগ বিতৰণ কৰাৰ পাছত দেই ৰাইজ আপোনালোকে একো বেয়া বুলি ভাবিব কাৰণ আমি একো মানে এইবোৰ কাজিয়া নহয় তথাপিও মানে এইবোৰ ভাগ কৰাটো নিয়ম আৰু আমাৰ এতিয়া আমি খাবলৈ বুলি বহিছোঁ সকলো মিলি একেলগে এনেকৈ এদিন খালে বহুত ভাল লাগে আমি ঘৰত হয়তো সদায় এইবোৰ বস্তু খাই থাকিবলৈ পাওঁ বা দোকানত এনেকৈ ফুচকা বেপাৰীৰ ওচৰত খাওঁ কিন্তু মেগী হ'লেও বা ঘৰত বনাই খাই থাকোঁ কিন্তু এনেকৈ লগত খোৱাৰ যিটো মজা আছে ন সেইটো ঘৰত নাপাওঁ কাৰণ আমি ঘৰত খালেতো অকলে খাব লাগে বা মাহঁতৰ লগত এনেকৈ খাওঁ তথাপিও এইকণ মজা নাপাওঁ যিকণ লগৰখিনিৰ লগত পোৱা যায় এনেকৈ ভাগ বিতৰণ কৰি লাগিলে যিয়েই নহওক আৰু দেই এতিয়া আমি খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ খোৱাদটো মজা পালোঁ কিন্তু চবৰে এটাই কমপ্লেইন আহিলে যে পানীখিনিত মানে ফুচকাৰ পানীখিনিত হেনো নিমখ চোকা হ'ল হয় বাৰু নিমখ চোকা হৈছিলে কাৰণ কেনেকৈ হ'ল নাজানো হৈ গ'ল আৰু এতিয়া খালোঁ বলোঁ যিকণ ফূৰ্তি কৰিবলৈ আছিলে কৰিলোঁ তাৰপিছত এতিয়া 3:30 বাজি আহিলে এইফালে নহ'লে ঘৰলৈ যাবলৈ আন্ধাৰে হ'ব কিন্তু চাবলৈহে ঠাণ্ডা দিন আহিলে এতিয়াও মোৰ গাত গৰমটো লাগি আছে কাৰণ বেলিটো যিহে ওলাইছে ন পথাৰত ডাইৰেক্ট ৰ'দটো পাইছোঁ বহুত গৰম উঠিছে আৰু তাৰপিছতে কাৰণ দেৰি হ'লে ঘৰৰ পৰা ফোন আহিব চবৰে মোৰ বাৰু নাহে মোৰ টেনশ্যন নাই ঘৰত এবাৰ ক'লোঁ যেতিয়া বিনা টেনশ্যনত থাকে মোৰ ঘৰৰ মানুহ এতিয়া আমি ঘৰলৈ বুলি যাবলৈ ওলাই আহিলোঁ পথাৰে যাব লাগিব যিহেতু আমি এডোখৰ পথাৰে আহিছিলোঁ আৰু গোটেইখিনি লগ খাইছোঁ যেতিয়া অলপ ফূৰ্তি কৰি ল'ম আৰু শেষত আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে হাঁহি ধেমালি কৰি তেতিয়ালৈকে ভালে থাকক হাঁহি থাকক আৰু শেষত অলপ ফূৰ্তি কৰি থৈ যাম বুলি ভাবিছোঁ পথাৰৰ মাজতে আৰু কিনো ক'ম বেলেগলৈ কাৰো ঘৰলৈ আজি নাযাওঁগৈ তেনেকৈ নহ'লে এঘৰত মানে ঘৰত যাব ন সেইকাৰণে কোনোবা ভালকে গান এটা লগাব নোৱাৰে সিহঁতি কোনোবা ভালকে গান এটা লগাই তেতিয়া নাচিবলৈ যাওঁগৈ মোবাইলটো থৈ লওঁ না বে গানে শুনালে ৰূপ দেখি গুণ দেখি লগত আকৌ মুখ দেখি জ্বলাবোৰে আমাৰ